হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভাল বুলি আশা কৰিলোঁ। আজি মই এটা বস্তু লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এইটো যিটো পূজা কৰিলে আমি আসন ব্যৱহাৰ কৰোঁ, কাপোৰৰ হওক, কিছুমান মানে কাপোৰ পাৰোঁ, ধৰক নোধোৱা বিচনা চাদৰ হওক বা চাদৰ যিবিলাক লোৱা নাই, ব্যৱহাৰ কৰা নাই, এনেকুৱা লওঁ। সেইকাৰণে ভাবিলোঁ এখন মোৰ আছিলে অনাই, অলপ ডাঙৰ এইকেইখনতকৈ, কিন্তু এইকেইখন মই অৰ্ডাৰ দি আনিলোঁ, 3খন আহিছে। হৈ যাব, মানে যিটো পুৰোহিতে বহে আৰু মিষ্টাৰে বহিব, আৰু ধৰক বাবু মই এনেকৈ বহিলেও হৈ যাব, পাতি পাৰিলেও হৈ যায়। এনেকৈ অৰ্ডাৰ দিলোঁ, আনিলোঁ, খুব ভাল লাগিছে। যিহেতুকে আৰু জন্মদিন উপলক্ষে মই ভাবিলোঁ কিবা এটা এনেকুৱা বস্তু আনিব লাগিল য'ত বহিলে সুবিধা হয়, আৰু আনিলোঁ। বহুত ভাল লাগিছে আৰু পূজাখন কৰিছোঁ জন্মদিন বুলি মিষ্টাৰৰ। কেনেকুৱা লাগিছে ভিডিঅ'টো জনাব, আৰু ভিডিঅ'টো শেষলৈ চাব। परमात्मने स्वाहा नमः वासुदेवाय नमः ओम तत्संसंगमनमन्त्रसंप्रीडालं नमस्ते गुरुपाय ओम श्री विष्णवे परमात्मने स्वाहा नमः